নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পাত কচুৰ লগত শুকান মাছ কণ বিলাহী দি বনাম বুলি ভাবিছোঁ। সেইকাৰণে সকলোবিলাক ৰেডি কৰি ল'লোঁ। আপোনালোকে বাৰু এনেকৈ খায়নে? এইফালে মই চৌটো পাতি দিছোঁ। ইয়াত কি দিছোঁ আপোনালোকে চাগে ধৰিব পৰা নাই, সেইকাৰণে মই কৈ দিছোঁ। অলপ মচুন্দৰী আৰু মান ধনিয়া দিছোঁ দেই। এইফালে মই শুকান মাছখিনি দি দিছোঁ আৰু লগতে ৰচুন আদাৰ পেষ্ট আৰু এতিয়া লাহেকৈ দি দিম কণ বিলাহীখিনি। কণ বিলাহী কোনে কোনে ভাল পায়, মই কিন্তু একদম বহুত বেছি ভাল পাওঁ দেই। কণ বিলাহী একদম পুৰি অকণমান নিমখ তেল অলপ দি পিনে একদম ভাত খাবাহে আৰু এই সোৱাদৰ ভাগ নাই মানে। এইফালে মই বোলো অলপ মোৰ চেহেৰাটো দেখাই দিছোঁ, কাম কৰিছোঁ বুলি। নহ'লে আকৌ ভাবিব নহয় অকল ভিডিঅ'কে বনাই থাকে। এইফালে জলকীয়া দি দিছোঁ, অলপ লৰাই দিছোঁ আৰু এই গোটেই পানীখিনি শেষ হোৱাৰ পিছতহে খাব পাৰিব আকৌ দেই। এইফালে মই বোলো অলপ আপোনালোকক বস্তু এটা দেখাওঁ। এইটো কি বস্তু হয় চিনি পাইছেনে? কি নাম হয়?